আমার সত্য উঠে গেছি। हाय गाइस, वेलकम बैक टू माय यूट्यूब चैनल हंसते रहो आसाम। तो अब आज हम लोग जाना जा रहे हैं अग्निगढ़ देखने के लिए। भाई लोगो আমি ও যাম হয় লগতে আমি এটা ওলে আছো হ্যাঁ আমি যাম তো আমি অলপ কাম আছে মানে খোজকাৰি যাম দাউৰি ইমেৰু আই কানে আমি অগ্নিগড় চাব যাম তেজপুৰ অগ্নিগড়। ওয়েট জাস্ট ওয়েট। তো আমাৰ অগ্নিগড় চাই থাকাৰ কাৰণে আমাৰ ভিডিওটো চাই থাকক। একেলগে গ'লে চানে চাওটা পাৰ্কত খাম বুলি ভাবিছিলোঁ না, এতিয়া বাহিৰতে খাই ল। বন্দনা ইমান যে আশা কৰি ললি পাৰ্কৰ ভিতৰে খাবি আৰু। তো গাইছ আমি চিত্ৰলেখা উদ্যানত প্ৰৱেশ কৰিলোঁ। টিকেট মানে দি লৈ ল'লোঁ, লৈ কিনে ভিতৰত আহিছোঁ। আমি ইয়াতে এই ফটো মাৰা এটা বহল লাগে বুটিটো। তো আমি ভিতৰত যাই দেখোঁ, পৰিস্থিতিবিলাক চাই ল'ম আৰু কেনেকুৱা হয়। হয় দোকান আছে তোতেই। তো ফটো মাৰি মাৰি ভাগাৰ লাগছে নেকি এতিয়াতে বহিছে আজি? ভাগাৰ লাগছে না? যা যদি যা ফটো চটো অলপ মাৰি লগে নাওত উঠি লগে। বন্দনা নাওত নুঠেল গাৱাই তো এফালে পা আমি সবে ভিডিও কো তো না লাগে ওলা। ও না প্লেন খান উঠি নাকি? উঠা যদি যা প্লেন খান উঠিল লাগে ভাই। এ হেৰি জুল্লাত উঠা যি উঠ খানা উঠিল তই জুপকে দি বন্ধু উঠে খানা তই দে বুটি আই বন্ধ নাক বন্ধ থাকে। তো গাই চিত্ৰনলা এই পাৰ্কখনত এখন ভাৰতৰ মেপ। আহে টাইম পাইছে বন্ধ এই ছিঙি পৰবো এখন তোৰ ভিৰত। এই ভাঙিল নেকি নাই? ভাঙিল নেকি নাই বুদ্ধি? aram pa lu mo na ba si de
কেনে বিশাল দিবি আৰু দি দে চত দিয়ে চিত্ৰলেখা চোৱা হৈ গ'ল তো আপুনি ইয়াত আমাৰ চিত্ৰলেখা চাই কেনেকুৱা পালে তো আপোনালোককো দেখালোঁ চিত্ৰলেখাখন গোটেই আপোনালোকৰ বা কেনেকুৱা লাগিল এতিয়া আমি যাই আছোঁ ভিডিঅ' বাৰু শেষ হোৱা নাই আমি এতিয়া যাই আছোঁ অগ্নিগড় নে ঘৰেই অগ্নিগড় তো বলক চাই থাকক আপোনালোকৰ অগ্নিগড় এইবাৰ অগ্নিগড় পালোঁ এই এতিয়াও পালোঁ তো আমি ভিতৰত যাওঁ এতিয়া টিকেট চিকেট ৰেডি হৈ আছে ভাগৰ লাগি গ'ল ভাই আছে এটা হেৰি আচলকে দেখোন ব্ৰহ্মপুত্ৰ দেখা পাই গেছি দে উঠাওঁতে দোকানত 40 টকা ভৰলো আৰু খচু কেমান কাছো হিচাপ নাই তো এইবিলাক অগ্নিগড়ত এফালে ওপৰত দেখোন উঠি থাকিব লাগে এই ফুলকেইটা চাৰ কাৰণে 20 টকা ভৰলো নেকি এইবাৰ 20 টকা টিকেট লালি খাবা উঠি 10 টকা কে হ'ব 20 টকা কাটছো পাগলা 30 টকা বুলি কৈছি কে হ'ব 20 টকা এই চাৰ মানে টিকেট চেক কৰিলো ঐ এইটো কি ব্ৰুজ খালিফা নেকি এইটো হেৰি তেজপুৰৰ সেই ব্ৰুজ খালিফা এইটো তো গাইছে এইখনে অগ্নিগড়ৰ পাৰ্কখন আৰু ওপৰৰ বহুতো ভাগৰ লাগিছে মানে খোজকাঢ়ি ওপৰতো বহুত ভাল লাগে বেয়া নহয় কিন্তু চাই খুব ভালে লাগিল আশিক চাই কেনেকুৱা লাগছি মই উঠো একবাৰ ওপৰত কি আছে চাও হা চিত্ৰলেখা পঢ়লো ভাল চিত্ৰলেখা চাই আহিলো আমি যাই কেনে হা ওপৰত আকৌ উঠিল আৰু সেই ভিউ লবি ভাল তো গাইছ আমি এতিয়া ক'ত উঠি আছো ব্ৰুজ খালিফাত অগ্নিগড়ত ব্ৰুজ খালিফাৰ ওপৰত উঠি আছো এয়া ব্ৰুজ খালিফাৰ পৰা ভিউ চাওক কি মজা ভিউ দেখাই দিছো ৰ ভালকে একবাৰ এই ভিউটো এই সেইখন কি ছিল সেইখন কলিয়া ভঙৰা ব্ৰিজখন ন এইখন কলিয়া ভঙৰা ব্ৰিজ কলিয়া ভঙৰা ব্ৰিজ চাবি দে কেমেৰা তো পাৰ্ক ঘূৰান্তে ৰাতি হৈ গেল দেখা নাপায় আৰু কি কৰবি দাই দুখ নধৰবি আৰু উপায় নাই দুখনকে পাৰ্ক ঘূৰিলো যিহেতুকে অলপ ৰাতি হ'ল আৰু ভলে বাবা যা ভলে বাবা ফটো এটা মাৰা দিম মই তো গাইজ আমাৰ ইণ্ডিং প্ৰচেছৰ ভিডিঅ' এইটো কেনে লাগিল বৰ্ণনা দুটা প্লেচ আমি ঘূৰিলো যিয়ে নহওক ভিডিঅ' টুইংকল কেনে লাগিল বস্তুগিলা চাই এতিয়া বৰ্তমান ভোকাটোৰ আমি ভাত খাম এতিয়া কিবা এটা খাব লাগিব না কি কৰিম খাব লাগিব এ বাই বাই আজিৰ কাৰণে ষ্টপ দিলো কালি হয়তো আমাৰ লখিমপুৰ বা বিশ্বনাথ চাৰিআলি হ'ব পাৰে য'তে আমি দেখাম আৰু